নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। যিসকলে যোৱা বছৰ 2022 চনত APSCৰ CC পৰীক্ষা দিছিলে, মানে অৰ্থাৎ মেইনছ এক্সামিনেশ্যন দিছিলে, তেওঁলোকৰ মাৰ্কছখিনি চাব পাৰিব। কোনে কিমান মাৰ্কছ পাইছিলে, কোনখন পেপাৰত কিমান মাৰ্ক উঠিছিলে, সকলোবিলাক আপোনালোকে মাৰ্কছখিনি পাই যাব। আৰু যিসকলে ইণ্টাৰভিউ দিছিলে, তেওঁলোককতো ইণ্টাৰভিউ দিয়াৰ দিনাখনেই তেওঁলোকৰ মাৰ্কছবিলাক গম পাইছে। আৰু এতিয়া যিসকলে ইণ্টাৰভিউৰ কাৰণে চিলেক্ট হোৱা নাছিলে, তেওঁলোকে নিজৰ মাৰ্কখিনি এতিয়া চাব পাৰিব। আপোনালোকে APSCৰ নিজৰ ৱেবছাইটত গৈ পেলাই চাব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে তাত যাব। তাত গৈ পেলাই আপোনালোকে যিটো ফাৰ্ষ্ট লেটেষ্ট আপডেট, আপোনালোকে লেটেষ্ট আপডেটত ক্লিক কৰিব। তাত আপোনালোকে দেখিব ন' ইয়ৰ মাৰ্কছ অবটেইন ইন দ্য কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2022। আৰু আপোনালোকে এই লিংকটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰোল নং আহিব। আপোনালোকে যিটো ৰোল নং আছিলে সেইটো ৰোল নংটো দিব, আৰু লগতে ডেট অফ বাৰ্থটো দিব, আৰু যেনেকৈ আছে তেনেকৈ আপোনালোকে ভৰাই দিব। আৰু এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, যিটো আপোনালোকে মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নাম্বাৰটো দিব, আৰু ভিউ মাৰ্কছ অবটেইন বুলি আহিব। আৰু আপোনালোকে নিজৰ মাৰ্কছখিনি ধুনীয়াকৈ চাব পাৰিব। কোনখন পেপাৰত কিমান মাৰ্কছ পাইছিলে আপোনালোকে তেতিয়া নিজে এনালাইজ কৰিব পাৰিব, যেন এইখন পেপাৰত এইটো নম্বৰ পাইছোঁ বা এছেত এইটো নম্বৰ উঠিছে, তেনেকৈ আপোনালোকে চাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।